হেল্ল' এভৰিৱান, এইটো হৈছে আমাৰ লাষ্ট এপিছ'ড বিয়াৰ। আৰু এই এপিছ'ডটোত আমাৰ দৰাই হৈছে মেইন পাৰ্ট। হেণ্ডচাম নহয়নে আমাৰ দৰাটো? বিয়ানাম শুনিছেনে? দৰাৰ সখীয়েকক জোকাই কি গাইছে? ভাল লাগে ন এনেকুৱা পৰিৱেশ। প্ৰথমতে মাকে নোৱাই ধুৱাই দৰা আৰু সখীয়েকক, তাৰপিছত আমিবোৰ আহোঁ আৰু। এতিয়া সকলো বহি আছে। দৰা আৰু দৰাৰ সখীক কইনা ঘৰৰ পৰা দিয়া কুৰ্তা, পাঞ্জাবী, ধুতি এইবোৰ পিন্ধাইছে। মাকজনীৰ চাগে এনেকৈ উলিয়াই দিওঁতে বহুত দুখ লাগে। আমাৰ আকৌ দৰা জোতা চিঞৰিহে ওলাইছে দেই। এনেকৈ দৰা ওলাই যাওঁতে ইমান ফূৰ্তি লাগে, ইমান ভাল লাগে নহয়নে বাৰু? আৰু ইয়াৰ কমপ্লিট অপজিট পৰিৱেশ হয় কইনাৰ ঘৰত। এতিয়া আমি দৰাৰ গাড়ীত আহি বহিলোহি। এয়া গাড়ীৰ আগত দৰাৰ পেহীয়েক, বায়েক আৰু এয়া মামীকো এণ্ট্ৰি মাৰিছে। সিহঁতক দেখি মোৰ গাড়ীৰ ভিতৰত মনেই বহা নাই। ববি ডাৰ্লিঙৰ ডান্স তামাম চলিছে। মোৰো কিন্তু বহুত নাচো নাচো লাগিছে দেই। গাড়ীবিলাক আহি ৰৈছেহি আৰু লাইনত, নাজানো কেতিয়া চলিব। দৰাঘৰীয়া মানুহৰ ইমান যে ফূৰ্তি, ইমান যে উলহ মালহ, খুবেই ভাল লাগে ন এনেকৈ। এইবিলাক যে ইমান ধুনীয়া মেমৰিজ। আল্টিমেটলি আমি কইনাৰ ঘৰৰ অভিমুখে ৰাওনা হ'লোঁ। গৈ আছোঁ কইনাৰ ঘৰৰ ওচৰতে আহি পালোৱেই আমি। কইনাৰ ফেমিলি হৈছে আহোম সম্প্ৰদায়ৰ, গতিকে তেওঁলোকৰ ড্ৰেছ পাতি দেখি আপোনালোকে ধৰিব পাৰিছে চাগে, বহুত ভাল লাগে। কইনাৰ বলিউডি ষ্টাইলত এণ্ট্ৰি মাৰিছে। মিউজিকটো বহুত ধুনীয়া আছিলে, কিন্তু মই মিউজিকটো মিউট কৰি দিছোঁ যিহেতু কপিৰাইট লাগি যায়। ইয়াত বিশেষ একো নিয়ম নাই কৰা, যিহেতু আমি কইনাক ঘৰলৈ নি তাতে হোম পুৰিম। ইয়াত জাষ্ট দৰা কইনাই সমাজক সেৱা এটা কৰি বিদায় ল'ব আৰু। দৰা কইনাক মাকৰ ঘৰত এনেকৈ খাবলৈ দিয়া নিয়ম যোৱাৰ সময়ত, কিন্তু তেওঁলোক যিহেতু ব্ৰতত আছে, হোমত বহিবগৈ, তেওঁলোকে জাষ্ট নিয়মটো কৰিছে আৰু নোখোৱাকৈ। কইনা আহি পালেহি, দৰাৰ ঘৰত পূৰা আনন্দৰ পৰিৱেশ। এইফালে পেলোৱা, এনেকে 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 পিছত কইনাক অলপ ৰেষ্ট ল'বলৈ দি দৰা ডাইৰেক্ট হোমৰ গুৰিতে বহিলেগৈ সখীৰ সৈতে। এয়া কইনাও আহিলে এতিয়া। এতিয়া দেখুৱাইছোঁ টোপনিয়াই থকা আমাৰ বিয়াৰ সাক্ষী গোপালখিনি। সকলোৱে ইমান সময় দিছে, এটা ৰাতি মানে ছেক্ৰিফাইচ কৰিছে এই বিয়াখনৰ নামত, নহয়নে বাৰু? এতিয়া বিয়া শেষ হ'ল, দৰা কইনাক ভিতৰলৈ অনা হৈছে। এতিয়াহে আমি ৱেইট কৰি আছোঁ, কোন জিকিব, আঙুঠি কোনে বিচাৰি পাব চাউলৰ মাজত। ইমান এক্সাইটিং মানে খেলখন। দৰা ঘৰ কিন্তু এইটো খেলত হাৰি গ'ল। কইনাই তিনিওবাৰ মানে আঙুঠিটো বিচাৰি পালে, গতিকে কইনা হ'ল উইনাৰ অফ দিছ গেম। আৰু এটা খেল আছে আকৌ, বাতি ঘূৰোৱা। চাব, এয়া বানবাতি ঘূৰাব, তামোল ঘূৰাব, যাতে দৰা কইনাৰ হাত দুটা মানে খুন্দা নাখায়, যাতে কাজিয়া নহয়, এইটো কাৰণে খেলোৱা হয়। কাজিয়া কিয় নহ'ব, বিয়া পাতি আনি লৈছে মানে, বিয়া পতা মানে কি আৰু এটা পাৰ্মানেণ্ট কাজিয়া কৰাৰ পাৰ্টনাৰ বিচাৰি পোৱা। নেক্সট ডে আমাৰ ৰিচেপশ্যন পাৰ্টি, দৰা কইনা
খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে দৰা কইনা কিমান ধুনীয়া লাগিছে কিছিকে নজৰ নালাগে কিমান মৰম লগা দুইটা এয়া হৈছে খানা খাজানা ৰিচেপশ্যন বুলিলে আপোনাৰ কি আৰু ফুড ছেকশ্যনটো পাৰফেক্ট হ'ব লাগে গীত সংগীতৰ মাজেৰে এটা সুন্দৰ সন্ধিয়া পাৰ কৰিলোঁ সকলোৱে আকৌ কেতিয়া নেক্সট এনেকুৱা পৰিৱেশ পাম নাজানো আৰু বিয়াখন তিনিদিনীয়া কাৰ্যসূচীৰে ইমানতে অন্ত পৰিল আৰু খুবেই ভাল লাগিলে খুবেই ফূৰ্তি কৰিলোঁ আপোনালোকেও গোটেইকেইটা ভিডিঅ' ধৈৰ্য সহকাৰে চোৱাৰ কাৰণে আৰু ধুনীয়া ধুনীয়া লাইক কমেণ্ট দিয়াৰ কাৰণে মোৰ পৰা আন্তৰিক ধন্যবাদ থেংক ইউ